welcome to my channel. মই কৈছো আজি হৈছে সৰস্বতী পূজা আৰু মই ধুনীয়াকৈ যে চাদৰ আপুনি ধুনীয়াকৈ ওলাই লৈছোঁ আকাশত কেনেকৈ কৰিব মোক কমেণ্টত আজি ব্লগটো বহুত ধামাকা হ'বলৈ গৈছে ভৱিষ্যত লগ পাম আপোনালোকক মই স্কুলৰ কাৰণে ওলাইছোঁ বাই আকৌ লগ পাম আপোনালোকক তো গাইজ এয়া আমি স্কুল আহি পালোঁহি এয়া পতাকা উত্তোলন কৰিছে এয়া উৰা নাই ভালকৈ এয়া আমাৰ এয়া হৈছে লক্ষ্মী গুণশ্ৰী যে আমি পিকনিকত যাওঁতে দেখুৱাইছিলোঁ ধুনীয়াকৈ গাইজ এতিয়া দেৱী সৰস্বতীক ধুনীয়াকৈ বন্দনা কৰিবলৈ আহিছে যি বন্দনা আছে এয়া হৈছে চব ল'ৰা ছোৱালী আৰু মই পিন্ধি গৈছিলোঁ এযোৰ চাদৰ মেখেলা এয়া হৈছে আমাৰ প্ৰধান আচাৰ্য মই স্কুলৰ পৰা আহি ভিডিঅ' বনাবলৈ সময় নহ'ল মই এতিয়া এটা ম'মৰ ৰেচিপি দিম এয়া ধুনীয়াকৈ মাংসখিনি বইল কৰি লৈছে এনেকৈ বইল কৰিছে আপোনালোকে চাই লওক এপিচ দুপিচকৈ ধুনীয়াকৈ দি লৈছে চিকেনখিনি গাইজ মই ধুনীয়াকৈ চিকেনখিনি বইল কৰি দিছোঁ আৰু অলপমান ঢাকনা মাৰি সেইখিনি সিজাবলৈ দিম তাৰপৰা আমি ধুনীয়াকৈ পিঁয়াজ কাটি কৰি লওঁ এয়া মই ঢাকনা মাৰি দিছোঁ ম'মৰ ষ্টাফিংখিনি বনাবলৈ এয়া পিঁয়াজ আৰু ধনিয়া জলকীয়া তো বলক ষ্টাফিংখিনি কৰি দিওঁ এয়া পিঁয়াজ কাটি ল'লোঁ ধুনীয়াকৈ চব কাটি ল'লোঁ আৰু এতিয়া মই মাংসখিনি ধুনীয়াকৈ চব বনাই ল'ম বনাই ল'ম আৰু ধুনীয়াকৈ এয়া বনাই হৈ গ'ল এতিয়া মই কাঢ়ি থৈ লৈছোঁ এখন এয়া চব পিঁয়াজ চিয়াজ মই দি দিছোঁ যোনখিনি কাটি থৈছিলোঁ এতিয়া ধুনীয়াকৈ নিমখ দি লৈ ধুনীয়াকৈ সানিম এয়া গাইজ ধুনীয়াকৈ ষ্টাফিংখিনি সানি লৈছোঁ মই এয়া ধুনীয়াকৈ সানি হৈ গ'ল এতিয়া আটা মুঠিটো ধুনীয়াকৈ এনেকৈ আমি গাইজ এতিয়া মই চৰি মই এইটো আটাৰ নহয় এইটো হৈছিলে ময়দা আৰু কালিয়ে ধুনীয়াকৈ এইটো ধুনীয়াকৈ মুঠি পিনি ফ্ৰিজত থৈ দিছিলোঁ এয়া মাংসটো অকণমান দেখুৱাই দিলোঁ আৰু আপোনালোকক এয়া ধুনীয়াকৈ কুটি ল'লে বেলি পিনি এতিয়া এটা এটাকৈ গোল কৰি ল'ব সেইখিনি ভৰাই আপোনালোকে চাই লওক এয়া ধুনীয়াকৈ বেলি লৈছে আটা অকণমান লগাই পিনি ময়দা অলপমান লগাই পিনি প্লিজ মোৰ ফুড হৈ গৈছে যিমান কথা বুলিছে আপোনালোকে বেয়া নাপাব এই এটা দুটাকৈ ধুনীয়াকৈ আৰু কিমান চব আছে চাওঁ না আপোনালোকে টমেটো কেটচাপটো ঘৰতে বনাই ল'ম আপোনালোকে পাৰিলে কিনা টমেটো কেটচাপো খাব পাৰে আমি যিহেতু বনাব জানো সেইকাৰণে নিজে বনাই খাম আৰু টমেটো কেটচাপ আনিবলৈয়ে নহ'ল সেইকাৰণে এতিয়া ষ্টাফিংখিনি ভৰাই ল'ব আৰু আপোনালোকে যোনটো ষ্টাইলত ম'ম'টো বনাব পাৰে সেইটো ষ্টাইলতে বনাব এইফালে তাত তিনিটা বনালে এইটো এতিয়া মই অলপমান বাক হেল্পো কৰি দিছোঁ যিহেতু বহুত বেছি বনাব লাগিব সেইকাৰণে এয়া আপোনালোকে প্লিজ গোলটো অলপমান সৰু কৰিব তেতিয়া বহুত বেছি ভাল হ'ব এয়া চাওক এইটো এই চাৰিটা গাইজ এতিয়া মই অলপমান বেলি পিনি ধুনীয়াকৈ বনাবলৈ লৈছোঁ এয়া আৰু মই এতিয়া ষ্টাফিংখিনি ভৰাম এয়া দীঘলকৈ ভৰাব লাগিব সেইকাৰণে মই দীঘলকৈ ভৰাইছোঁ অলপমান বেকা হ'ল সেইকাৰণে বেয়া নম্বৰ চেভ দিছোঁ চাই লওক আপোনালোকে মোৰ বহুত বেছি পইণ্টটো ভাল লাগি আছে বহুত নম্বৰ ম'ম' খাম এয়া গাইজ আমি ষ্ট্ৰিম দিবৰ কাৰণে ৰাইচ কুকাৰ বনাম যিহেতু আমাৰ ষ্ট্ৰিমাৰ নাই এয়া ৰাইচ কুকাৰটো খুলিছোঁ পানী গৰম কৰি থোৱা আছে বাই খুলিছে মই সেইটো খুলিব নাজানো এয়া দি দিলোঁ মই এইটো তাৰপৰা সাগৰখন বন্ধ কৰি দিলোঁ এয়া বন্ধ কৰি দিলোঁ এয়া আমাৰ অলপমান হ'বই লৈছে আমাৰ ম'ম' ৰেডি গাইজ আপোনালোকে ৰেষ্টুৰেণ্টত খোৱাতকৈ ঘৰতে ধুনীয়াকৈ বনাই খাব আৰু আমাৰ যোনটো টমেটো কেটচাপ বনাইছিলোঁ সেইটো আপোনালোকে ঘৰতে বনাব খাব পাৰিব আমি ৰেচিপি দিম বাৰু এয়া ফটো এখন ইয়াত এড কৰি দিছোঁ বেয়া নাপাব আপোনালোকে যিহেতু ভালকৈ ক'ব পৰা নাই মোৰ ৰেডি হৈ গ'ল আৰু মই এটা খাই কৈছোঁ ৰ'ব কেনেকুৱা হৈছে এৰিয়ে গৈছে বহুত বেছি হৈছে আৰু আজিলৈ মোৰ যদি ব্লগটো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবা আৰু কাষলৈ বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব বাই